কিবাটো সমাধান উলিয়াবই লাগিব নহলে কথাবোৰ আৰু বেয়া ফালে যাব কিন্তু কিন্তু কি কৰিম মাজনী তই কান্দিছ মই গম পাইছো তই কিয় কান্দিছ তোৰ বিয়াৰ কথা যে চলি আছে সেইকাৰণে ন আমাক এৰি থৈ যাবলৈ তোৰ দুখ লাগিছে কি জানো তই যেতিয়া ডাঙৰ হ'বলৈ ধৰিছিলি তেতিয়াই মোৰ চিন্তা হৈছিল তোক যদি দূৰলৈ বিয়া দিব লগা হয় তেতিয়া আমাৰ কি হ'ব কিন্তু চা ভগৱানে আমাৰ মনৰ কথা শুনিলে এতিয়াতো তই ওচৰতে থাকিবি আমাৰ ইয়াৰ পৰা মাত্ৰ এঘণ্টাৰ ৰাস্তা আৰু আটাইতকৈ ডাঙৰ কথা কি জানো তই ভাল ঘৰ এখনলৈ বোৱাৰী হৈ যাবি ভাল ল'ৰা এজনৰ পত্নী হবি তোৰ মা আৰু মই তোৰ বাবে বহুত সুখী হ'ব দিয়া না দেউতা সকলো সময়তে কিনো মোৰ বিয়া কথাকে কৈ থাকা আৰু বেলেগ কথা নাই নেকি বেলেগ কথা এটা আছে যদি তই মাৰক নক কি কথা নকওঁ দিয়া মিঠাই খাবৰ বৰ মন গৈছে পানী দিব পাৰিবি হ'ব দিয়া ব্যৱস্থা কৰি আছো এটা নহয় কিন্তু দুটা হ'লে কিন্তু মাক কৈ দিম হ'ব হ'ব এটাই হ'ব তুমি সোনকালে সুস্থ হোৱা দে দেউতা তুমি এনেকৈ বেমাৰত পৰি থাকিলে মোৰ মনটো অকণো ভাল নালাগে আহিলি আছো না ব কৈছো ৰ আজি কি হ'ল কি হ'ব আৰু মই কওঁ শুন মাৰে মোৰ ওপৰতহে কথা শুনাব পাৰে বেলেগৰ মানুহ আহি ঘৰতে কথা শুনাই থৈ গ'ল মাৰ ভিজা মেকুৰী একো ক'বই নোৱাৰে মই কথাটো কৈ আছো শুনচোন তই কি হ'ল জাননে আজি কস্তুৰীৰ মাক আহিছিলে কস্তুৰীৰ মাকে মোক কথা শুনাই থৈ গ'ল তাকে লৈ ইমান কি হ'ব মাৰে একো মাতিবই নোৱাৰিলে এইবিলাক শুনি লাভ নাই দে কস্তুৰী আৰু মোৰ মাজত তুমি আছা তুমি আঁতৰি যোৱা তেতিয়া অনুভৱ কৰিবা কস্তুৰীৰ মোৰ প্ৰতি প্ৰেম কিমান